সকলোকে স্বাগতম। মই দেৱ। আশা কৰোঁ সকলো কুশলে আছে। কৰোনাৰ যি কালৰূপ, যি ভয়াৱহতা, এই পৰিৱেশৰ পৰা যেন সোনকালে মুক্ত হওঁ, তাকে আন্তৰিকতাৰে কামনা কৰিলোঁ। এই 2 বছৰতে অনেকজনে অনেকক হেৰুৱালে। আমিও হেৰুৱালোঁ আমাৰ মাজৰ সাধাৰণ শ্ৰমজীৱী জনতাৰ লগতে শিল্পী, সাহিত্যিক, চিকিৎসক, কৃষক, অভিনেতাৰ দৰে আমাৰ অতিকে প্ৰিয়জনক। তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। বহু প্ৰিয় ব্যক্তি তথা সাহিত্যিকৰ ভিতৰত হোমেন বৰগোহাঞিদেৱো মোৰ অন্যতম এজন প্ৰিয় ব্যক্তি তথা সাহিত্যিক। পৰীক্ষাত বিভিন্ন সময়ত বিভিন্ন ৰচনা লিখোঁতে বহীৰ পাতত বহু সাহিত্যিকৰ নামেই লিখিছিলোঁ। কিন্তু যিসকল সাহিত্যিকে মোৰ বুকুত সঁচাকৈ সাজ বহুৱাইছিল, তেনে সাহিত্যিকৰ ভিতৰত হোমেন বৰগোহাঞিদেৱো অন্যতম। তেখেতৰ ৰচনাশৈলী, প্ৰবন্ধ নিৰ্মাণৰ পদ্ধতিয়ে সুকীয়া। সৰু বিষয় এটাকো ইমান সূক্ষ্মভাৱে বিশ্লেষণ আৰু নিৰীক্ষণ কৰে যে সঁচাই বিস্ময়কৰ। সাহিত্যত আমি কেতিয়াবা মনোৰঞ্জন পাওঁ আৰু কিছুমান সাহিত্যত জ্ঞান বা জীৱনক জীয়াই তোলাৰ জীৱনবোধৰ কথা পাওঁ। হোমেন বৰগোহাঞিদেৱৰ লেখাসমূহতো মই জীৱনবোধ বিচাৰি পাওঁ, জীৱনৰ অন্য এক উপলব্ধি সেই লেখাসমূহত পাওঁ। উপন্যাস, গল্প পঢ়োঁতেও কেতিয়াবা আমি থমকি ৰওঁ। কেতিয়াবা আমাৰ চিন্তাবোৰেও যুক্তিৰ পাখি মেলি উৰি উঠে বা লেখাটো পঢ়িও আমাৰ মনতো কিছু চিন্তাৰ বুৰবুৰণি উঠে। হোমেন বৰগোহাঞিদেৱৰ লেখাবোৰ পঢ়োঁতেও মই কেতিয়াবা থমকি ৰওঁ, কেতিয়াবা চিন্তাবোৰে বিকাশ ঘটে বা অন্য এক পথৰ সন্ধান কৰে। বৰগোহাঞিৰ লেখাবোৰ পঢ়োঁতেও মই থমকি ৰওঁ। উদাহৰণস্বৰূপে ধৰি ল'লোঁ আমাৰ মাজত এটা বিশেষ দিন আহিল আৰু সেই দিনটোতে আমি চকু বা কাণ ইয়াৰে কোনোবা এটা অংগহে চিৰজীৱনৰ কাৰণে নিৰ্বাচিত কৰিব লাগে বা আমি এটা অংগহে ৰাখিব পাৰিম। তেতিয়া আমি কোনটো ৰাখিম, চকু নে কাণ? যি চকুৰে আমি সম্পূৰ্ণ জগতখন দেখিছোঁ, মোবাইল কম্পিউটাৰ চলাইছোঁ, তেনে ক্ষেত্ৰত বহুতে কাণখনকে ত্যাগ কৰিবলৈ সাজু হ'ব। বৰগোহাঞিদেৱেও চকু বান্ধি দিনটো থাকি চেষ্টা কৰিলে যে তেওঁক চকু লাগে নে কাণ লাগে। কাৰণ তেখেতে এটা লেখাৰ জৰিয়তে গম পাইছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতে কাণখনে বিচাৰিছে, চকু দুটাই তেওঁ ত্যাগ কৰিবলৈ সাজু আছিল। গতিকে বৰগোহাঞিদেৱে চেষ্টা কৰিলে যে কাণখনেৰে তেওঁ দিনটো চলিবলৈ, কিন্তু পিছত উপলব্ধি কৰিলে যে তেওঁ প্ৰকৃততে চকুকেইটাহে প্ৰয়োজন। উল্লেখযোগ্য যে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল সংগীতৰ শিল্পী। এইটো এটা উদাহৰণ দিছোঁ। এই উদাহৰণটোৰ পৰা আমি এই যে চিন্তা কৰা যিটো আমাৰ পথ, মগজুৰ বিকাশৰ পথ, সেই চিন্তা কৰাৰ পথটো আমাৰ এই লেখাবিলাকে উন্মোচিত কৰে। আন এটা লেখাত তেখেতে লিখিছিল যে ভিন্ন 3টা কোম্পানীয়ে ভিন্ন ধৰণৰ দৰমহা দিব। মই এনে উদাহৰণটো তাত দৰমহা সংজ্ঞাটো বেলেগ আছিল, মই ধৰি লৈছোঁ 1 লাখ, 2 লাখ, 3 লাখ টকা। ভিন্ন কোম্পানী 3টাই 3 ধৰণৰ দৰমহা দিব। স্বাভাৱিকতে সৰহভাগ মানুহে 3 লাখ পোৱাটোকে নিৰ্বাচন কৰিব, কাৰণ কাম যিহেতু সকলোতে একেই, গতিকে কিহৰ ফূৰ্তিত 2 লাখ টকা কমকৈ ল'ব। বৰগোহাঞিদেৱৰ জীৱনতো এনেকুৱা মুহূৰ্ত আহিছিল, তেখেতে কিমান পইচা ল'ব কামটোৰ পৰা সেইটো নিৰ্বাচন কৰিব লগাত পৰিছিল। কিন্তু তেখেতে যিটো নিৰ্বাচন কৰিল, তেতিয়া মালিক পক্ষই কৈছিল যে আপুনি যিটো নিৰ্বাচন কৰিছে তাতকৈ আমি 2 গুণ পইচা আপোনাক দিলোহেঁতেন। তেতিয়া বৰগোহাঞিৰ তাৰ যি মূল কথা বা মূল তত্ত্ব হ'ল যে তেখেতে নিজৰ যি সৃষ্টিশীল কৰ্ম, সেই কৰ্মটোত যাতে অন্য এটা কৰ্মই ব্যাঘাত জন্মাব নোৱাৰে, গতিকে তেওঁ সেই ত্যাগ কৰিছিল। গতিকে আমি এনে লেখাবোৰৰ পৰা বুজি পাওঁ যে কেতিয়াবা মানুহক ত্যাগৰ প্ৰয়োজন হয়। সেই ত্যাগ কেতিয়াবা দৈহিক বা কেতিয়াবা মানসিক। গতিকে যিকোনো কৰ্মত ত্যাগ মানুহৰ জড়িত হৈ থাকে, আৰু এনে কথাবোৰ আমি বৰগোহাঞিৰ লেখাবোৰৰ পৰা পাওঁ। সৰু সৰু কিছুমান কথা, সেই সৰু সৰু কথাবোৰে আমাৰ মগজুত চিন্তাৰ দুৱাৰবোৰ খুলি দিয়ে। মই এটা কথা দি ক'ব পাৰোঁ যে বৰগোহাঞিদেৱৰ লেখা পঢ়ি আনন্দ পায় নে নাপায় নাজানো, কিন্তু মৌলিক চিন্তা আৰু কেনেকৈ সহজ শব্দ চয়ন কৰিব পাৰি সেয়া কিন্তু শিকিব পাৰি। লগতে দেশ বিদেশৰ বিভিন্ন পণ্ডিতৰ লেখা আৰু ব্যক্তিত্বৰ সৈতে পৰিচয় হৈ উঠে। গতিকে তেখেতৰ লেখাবোৰ পঢ়িলে আমাৰ মনৰ দুৱাৰখন বিশ্বৰ দিশেৰে মুকলি হৈ পৰে। তেখেতৰ লেখাসমূহত সংজ্ঞা নিদিয়ে, বৰং উদাহৰণহে দিয়ে। উদাহৰণ এটা দিছোঁ, ধৰি ল'লোঁ চাহ সম্পৰ্কে আমি এটা প্ৰবন্ধ লিখিবলৈ লৈছোঁ। আমি হয়তো প্ৰথমে চাহ শব্দটো ক'ৰ পৰা আহিছে, বা পৃথিৱীত বা অসমত প্ৰথমে কোনে চাহ আৱিষ্কাৰ কৰিলে, চাহৰ কিমানটা প্ৰজাতি আছে, ঠিক এনেকুৱা ধৰণে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰি হয়তো এটা
ধৰণে লেখাবিলাক লিখিবলৈ ল'ম। কিন্তু বৰগোহাঁয়ে এই তথ্যবিলাক দিবলৈ চেষ্টা কৰিব, কিন্তু তেখেতে লেখাটো খুব সুকীয়া ধৰণেৰে প্ৰকাশ কৰিলেহেঁতেন। প্ৰথমতে হয়তো তেখেতে চাহকাপ খাই কেনে অনুভৱ হৈছিল সেই সম্পৰ্কে লিখিলেহেঁতেন, বা চাহকাপে কেনেকৈ সতেজ কৰে সেয়া লিখিলেহেঁতেন। মই কাল্পনিকভাৱে তেখেতৰ লেখাটো কেনেধৰণৰ হ'ব এটা কৈ দিছোঁ, বাকী লেখাবোৰ পঢ়ি মোৰ যি ধাৰণা। তেখেতে এনেকৈ লিখিলেহেঁতেন, পুৱা চাহকাপ হাতত লৈ বাতৰি কাকতখন পঢ়ি থাকোঁতেই কথা এটা মনলৈ আহিল। আমেৰিকা চাইণ্টিষ্ট নামৰ বিখ্যাত আলোচনীখনত পাইছিলোঁ যে ৰাছেলে 90 বছৰ বয়সত কিতাপ লিখি থাকোঁতেও এনে পানীয় গ্ৰহণ কৰিছিল। তাৰপাছত হয়তো অন্য ধৰণৰ কিবাকিবি প্ৰসংগ অৱতাৰণা কৰি লিখিলেহেঁতেন। গতিকে তেখেতৰ আৰম্ভণিবিলাক সাধাৰণতে এনেকুৱা হয়। গতিকে এনেকুৱা আৰম্ভণিৰ পৰা আমি গম পালোঁ যে এই লেখাটোৰ পৰা কেইবাটাও কথা গম পালোঁ যে আমেৰিকান চাইণ্টিষ্ট নামৰ এখন আলোচনী আছে। ৰাছেলে 90 বছৰ বয়সতো সাহিত্য চৰ্চা কৰি আছিল। গতিকে এই যে ওপৰঞ্চি জ্ঞানখিনি আমাৰ এখন বিশ্বৰ অন্যান্য বিখ্যাত ব্যক্তিসকলে লৈ গ'ল যে ৰাছেল কোন বা আমেৰিকা চাইণ্টিষ্ট আলোচনীখন কি, এনেকুৱা কথাবিলাক আমাৰ সৰু লেখাটোৰ জৰিয়তে আমি জানিবলৈ আমাৰ প্ৰয়াস কৰোঁ বা আমাৰ জ্ঞানৰ দুৱাৰখন মুকলি কৰি দিয়ে। আন এটা লেখা তেখেতৰ পঢ়িছিলোঁ যে খোজ আমি সকলোৱে কাঢ়োঁ, কিন্তু তেখেতৰ লেখাটোৰ শিৰোনাম আছিল যে ঘৰৰ ভিতৰত খোজ কঢ়া। এই নিবন্ধটো পঢ়ি বুজি উঠিম যে সাধাৰণ কথা এটাকো কেনেকৈ বৌদ্ধিক জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰি বা কেনেকুৱা ধৰণেৰে অন্য এখন জগতলৈ লৈ যাব পাৰি, এই সৰু লেখাটো প্ৰকৃততে পঢ়িলেহে আমি উপলব্ধি কৰিব পাৰিম। সেইবাবে তেখেতৰ লেখাসমূহ পঢ়া উচিত। বৰগোহাঁইদেৱে পোনপটীয়াকৈ কাকো জ্ঞান বা উপদেশ নিদিয়ে, বৰঞ্চ যাৰ যি ক্ষমতা থাকে সেই ক্ষমতা বৃদ্ধি কৰি সৰ্বোত্তম লক্ষ্যত যাতে উপনীত হ'ব পাৰে সেই কথাতে গুৰুত্ব দিয়ে। কাৰণ কলহত যিমান পানী ধৰে ঘটি বা লোটাত সিমান পানী নধৰে। বুন্দিয়াটো বতাহ ভৰাইও কেতিয়াও ৰসগোল্লা কৰিব নোৱাৰি, বা ৰসগোল্লাটোকো চেপিলেৰে বুন্দিয়া কৰিব নোৱাৰি। সকলো বস্তুৱে নিজস্ব মৌলিকতা ধাৰণা আছে। ব্যক্তিভেদে সুকীয়া বুদ্ধিমত্তা বা ক্ষমতা থাকে, সেইবাবে সেই ক্ষমতা বৃদ্ধিহে প্ৰধান কাম। বৰগোহাঁইদেৱৰ লেখাসমূহ পঢ়িও এনেকৈ আমাৰ মানসিক যি জ্ঞানৰ বিকাশ সেই বিকাশ ত্বৰান্বিত কৰে। কৈশোৰৰ দিনবোৰতে জীৱনী সাহিত্যৰ প্ৰতি আগ্ৰহ জন্মিছিল, আৰু তেনে দিনবোৰতে এদিন হাতত পৰিছিল হোমেন বৰগোহাঁইদেৱৰ আত্মানুসন্ধান নামৰ কিতাপখন। কিতাপখন ইমূৰৰ পৰা সিমূৰলৈকে কেইবাবাৰো পঢ়িলোঁ। সেই পুথিতে থকা তেখেতৰ গল্প, কবিতা, প্ৰবন্ধসমূহ লগতে প্ৰথমবাৰৰ বাবে চিনাকি হ'লোঁ তেখেতৰ লেখাবোৰ সৈতে। তাৰ পাছত পঢ়িলোঁ মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। এদিন এষাৰি বাক্যত মই থমকি ৰৈছিলোঁ। তেখেতে লিখিছিল, তাৰ ভাৱাৰ্থটো এনেধৰণৰ, তেখেতে যেতিয়া কিবা এটা কাম কৰে সেই কামৰ পৰা পাব লগা আনন্দ বা বিষাদখিনি নিৰূপণ কৰি লয়। অৰ্থাৎ তেখেতে যিটো কাম কৰিছে সেই কামটোৰ পৰা কিমান আনন্দ পাব বা কিমান কষ্ট বা বিষাদ পাব সেই কথা তেখেতে বিবেচনা কৰিয়ে কামটো কৰে। ফলত দুখ বা আনন্দ তেওঁ যিয়ে লাভ কৰে সেইখিনিয়ে তেখেতক বিচলিত কৰিব নোৱাৰে। গতিকে এই কথাখিনি হয়তো কাৰোবাৰ বাবে অতিৰঞ্জিত যেন লাগিব পাৰে বা কাৰোবাক বিশ্বাস নহ'ব পাৰে, সেইটো এটা সুকীয়া কথা। কিন্তু ইয়াৰ পৰা মই এটা কথা উপলব্ধি কৰিলোঁ যে বৰগোহাঁইদেৱে কামসমূহে কেৱল নিয়াৰিকৈ নকৰে, তেখেতৰ যি মনৰ আৱেগ অনুভূতি সেই আৱেগ অনুভূতিকো নিয়ন্ত্ৰিত কৰিবলৈ প্ৰয়াস কৰে। ই এটা মানুহৰ যোগাত্মক দিশ। যি আৱেগ অনুভূতি সেই আৱেগ অনুভূতিকো যে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন, এই কথাবিলাক এনেকুৱা ধৰণৰ উক্তিৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ। আনহাতে তেখেতৰ জীৱনী পঢ়া প্ৰতিজন ব্যক্তিয়ে জানে যে তেখেতৰ সংঘাতময় জীৱনৰ কথা। অসম্ভৱ বুলি একো নাই, কিন্তু সকলো কথাও সহজ নহয়। জীৱনৰ আশাৰ শুভ্ৰতাখিনি অন্ধকাৰৰ পূৰ্তিময় নলাত পৰি আকৌ বোকাৰ পৰা উঠি চিকুণ হোৱা সহজ নাছিল। অথচ হোমেন বৰগোহাঁইদেৱে সেই অসম্ভৱকো সম্ভৱ কৰি জীৱনক এক সঠিক পথ দিলে। এখন সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ সন্তান আছিল বৰগোহাঁই। কটন কলেজত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাবলৈ যোজা চলাইছিল, আৰু সেই যোজা চলাই থাকোঁতে ঘটনাৰ পাকচক্ৰত পৰি গুৱাহাটীতে থাকিব লগা হয়। মদ জোৱা ৰোগে তিল তিলকৈ তেখেতৰ দেহ মনক ভাঙি শেষ কৰাৰ পূৰ্বে প্ৰশাসনিক সেৱাত কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছতে কিছু বছৰ চাকৰি কৰাৰ পাছত মনৰ অমিল বা বিচৰাৰ ধৰণেৰে তেখেতে প্ৰশান্তি নাপালে। ফলত তেওঁ নীলাচল কাকতত যোগদান কৰি সাংবাদিক জীৱনৰ আৰম্ভণি কৰে আৰু তেখেতে লিখিছিল সেইকাৰণে, আখৰৰ লগত চিনাকি হ'বৰ দিন ধৰি মই জীৱনত মাত্ৰ এটা কামেই কৰি আহিছোঁ, সেই কামটো হ'ল লেখা। সঁচাকৈ তেখেতে সেই লেখা কামটো আৰম্ভ কৰিয়ে মৃত্যুৰ শেষ মুহূৰ্তলৈকে কলম ধৰিয়ে বৌদ্ধিক আৰু আমাৰ মনোজগতখনক সমৃদ্ধ কৰি গ'ল। সেইবাবে তেখেতৰ জীৱনত লক্ষ্য কৰোঁ
জীৱনৰ অসম্ভৱ স্বপ্ন অন্তহীন অন্বেষণ তেখেতৰ জীৱন যাত্ৰাৰ মূল মন্ত্ৰ। নমৰালৈকে পৰিপূৰ্ণভাৱে জীয়াই থাকিম বুলি কৈছিল। সঁচাকৈ তেখেতে তেনেদৰে এটা জীৱন পাৰ কৰিলে। আৰু তেখেতৰ শেহতীয়া ৰচনাবিলাকত বা লেখাবিলাকত আমি এটা ভিঞ্চিৰ লেখা এটাৰ অনুবাদ খুবেই পাওঁ। জীৱনটো কেনেকৈ যাপন কৰিব লাগে সেই কথা শিকি থকাৰ লগতে কেনেকৈ মৰিব লাগে সেই কথাও মানুহে শিকিব লাগে। এনেধৰণৰ লেখা পাই বিভিন্নজনে তেখেতক আপত্তি দৰ্শাইছিল বুলি কৈছে। কিন্তু তেখেতে কৈছিল যে মানুহে মৃত্যুক ভয় কৰাটো প্ৰয়োজন নাই, মৃত্যু এটা উদযাপন কৰা, কাৰণ সময়ত সকলো মানুহৰে মৃত্যু হ'ব আৰু সেই মৃত্যু মানুহে বীৰৰ দৰে মুখামুখি হৈ এক আনন্দময় মৃত্যু তেখেতে কামনা কৰিছিল। সেইবাবে তেখেতে নিজৰ মনৰ পৰা মৃত্যুৰ বাবেও সাজু হৈছিল। প্ৰজ্ঞা পুৰুষে দৈহিকভাৱে আমাক এৰি গুচি গ'ল। আমাৰ বাবে থৈ গৈছে ভাষা সাহিত্য জ্ঞান অন্বেষণৰ সেই জ্ঞানৰ সমুদ্ৰ। বিদায় বিদায় প্ৰিয় পুৰুষ বিদায়। যদিও বৰগোহাঞিদেৱ আমাৰ মাজত নাই, তথাপি তেখেতৰ যি সৃষ্টিৰাজি, যি আমাৰ অভিভাৱক বটবৃক্ষৰ দৰে থিয় হৈ আমাক জ্ঞান সমুদ্ৰৰ অমৃত মন্থন কৰিব পৰাকৈ জ্ঞানৰ কলত হৈ গৈছে, সেই জ্ঞানখিনি আমাক আমাৰ সমাজখনক পোহৰাই তুলিব। গতিকে তেখেতলৈ সেৱা আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি মোৰ প্ৰিয় পুৰুষক বিদায় দিলোঁ। বিদায় বিদায় প্ৰিয় পুৰুষ বিদায়।